खुलुमबाय बयखौबो बे समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय। गिबि आपडेटआव दङ मानास सेरफां लाइमोन आरो आइजो बिपिएफजों लोगोसे बिसिइउनि मावफारियाफोरा मोनसे सावरायमेल जुथुमा खुंदोंमोन। बे सावरायमेल जुथुमा खुंनायाव कमल आजाद बिथाङा बाहागो लानायजों लोगोसे बिथाङा मा बिबुंथि लाखिदों नोंथांमोना बिथांनिफ्रायनो खोनासंनानै लादो। আমি যথেষ্ট শক্তিশালী পজিশনত আছো আৰু আমাৰ যে শক্তি আৰু ক্ষমতা আছে তাৰ প্ৰমাণটো আমি বিগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা আমি বিপুল সংখ্যক ভোট পাই প্ৰমাণ হিচাপে আমি চাব পাৰো যে আমাৰ শক্তি আৰু ক্ষমতা কিমান অটুট হৈ আছে। আৰু এই শক্তি আৰু ক্ষমতা বিপিএফ দলৰ যি শক্তি আৰু ক্ষমতা এইটো ধৰি ৰখাত আপোনালোকৰ দৰে কৰ্মকৰ্তাসকলে যথেষ্ট অৰিহণা দিছে, নহলে এইটো কেতিয়াও সম্ভৱ নহল হয়। বিগত উপনিৰ্বাচনতো আমি যি ধৰণৰ ফলাফল দেখিছো আমি যথেষ্ট শক্তিশালী হৈ আছো। আজিৰ তাৰিখত বিটিচিত বিপিএফ দল হিচাপে আমি আটাইতকৈ শক্তিশালী দল হিচাপে আমাৰ স্থিতি আছে। গতিকে অহা যি 7 মাহ এই 7 মাহত আপোনালোকৰ আমাৰ যিসকল সক্ৰিয় কৰ্মকৰ্তা আছে এই সক্ৰিয় কৰ্মকৰ্তাসকলৰ যেটো মূল দায়িত্ব হ'ব, মূল কাম হ'ব সেইটো বিপিএফ দলৰ যেটো এক্সিস্টিং শক্তি আৰু ক্ষমতা আছে ইয়াক ধৰি ৰাখা। আমি ধৰি ৰাখিব লাগিব। যিদৰে ধৰি ৰাখিছিলো সেইদৰে আগন্তুক নিৰ্বাচনলৈকে আমি আমাৰ ক্ষমতাটো একদম কপকপীয়াকৈ আমি ধৰি ৰাখিব পাৰিব লাগিব। আৰু ইউপিপিএল দলে যেটো চেষ্টা কৰিব, ইউপিপিএল দলে এই 7 মাহত যিবিলাক কাম কৰিব আৰু বিপিএফ দলে আমি যিবিলাক কাম কাজ কৰিম ডাঙৰ ডিফাৰেন্স এটা আছে। ইউপিপিএল দলৰ আজিৰ তাৰিখৰ যেটো স্থিতি এইটো অতি দুৰ্বল স্থিতিত আছে তেওঁলোক। আৰু আজিৰ তাৰিখত যদি নিৰ্বাচন হয় ইউপিপিএল দলে গোটেই বিটিচিৰ 40টা আসনৰ ভিতৰত 3খন আসন জিকিবনে নাই তাৰো ফাইনেল নহয়। বেলেগটো বাদ দিয়ক, ওদালগুৰি জিলাৰ আজিৰ বিটিচি চৰকাৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যদি জিকিব পাৰে 2025ত তেতিয়াহ'লে মই ৰাজনীতিয়ে গাত দিম। মানে তেওঁলোকৰ ডেপুটি চিফে আজিৰ তাৰিখত হাৰাৰ পৰিস্থিতিত আছে। তো এই 7 মাহত ইউপিপিএল দলে যেটো প্ৰয়াস কৰিব তেওঁলোকৰ সমস্ত শক্তি য'ত ব্যৱহাৰ কৰিব সেইটো হ'ল কিদৰে বিপিএফ দলক ভাঙিব পাৰি। 1 নম্বৰ প্ৰয়াস, 1 নম্বৰ প্ৰয়াসটো তেওঁলোকে কৰিব কিদৰে বিপিএফ দলক ভাঙিব পাৰি। আৰু দ্বিতীয় প্ৰয়াস যেটো তেওঁলোকে কৰিব ডাঙৰ মাছ গেদাৰিং কৰি মাছ জয়নিং কৰি গ্ৰেণ্ড জয়নিং পাতি তেওঁলোকে দেখাবলৈ চেষ্টা কৰিব যে তেওঁলোকে শক্তিশালী স্থিতিত আছে। তো ইউপিপিএল দলে প্ৰয়াস কৰিব যে তেওঁলোক বিপিএফ দলক ভাঙিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে প্ৰয়াস কৰিব মানুহক এইটো দেখাবৰ কাৰণে যে আমি শক্তিশালী স্থিতিত আছো, কাৰণ তেওঁলোক শক্তিশালী স্থিতিত নাই। আৰু বিপিএফ দলৰ যেটো কৰ্মকৰ্তা সকলৰ কাম হ'ব এইটো হ'ল আমাৰ শক্তি আৰু ক্ষমতাটো অক্ষুণ্ণভাৱে আমি ধৰি ৰাখিব পাৰিব লাগিব। আজি যি ধৰণৰ কালাৰফুল, একদম কালাৰফুল, আজি মই যদি এইফালে চাওঁ এনেকুৱা যুৱক আহিছে যিবিলাক কিছুমান ইয়াৰ পৰা দেখিব পাৰি কিছুমান ফাৰ্ষ্ট টাইম ভোটাৰ আছে, জীৱনত প্ৰথমবাৰৰ কাৰণে ভোট প্ৰদান কৰিব। তেনেকুৱা কৰ্মকৰ্তা আজি আমাৰ লগত আছে। নানান ধৰণৰ কৰ্মকৰ্তা যুৱকসকল আজি যি ধৰণে উপস্থিত আছে চাই খুব ভাল লগা। আৰু এনে ধৰণৰ কৰ্মকৰ্তাৰ উপস্থিতিয়ে এইটো ফাইনেল কৰিছে, চূড়ান্ত কৰিছে যে মানস চেৰফাং সমষ্টিক আমি অহা 2025 চনৰ নিৰ্বাচনত খুব ভালকে জয়লাভ কৰিবলৈ গৈ আছো। পাৰিম নে নাই জয়লাভ কৰিব? পাৰিম নে? আমাৰ যিবিলাক ভাষণ দিব এতিয়া, যিবিলাক আমাৰ ফাৰ্ষ্ট টাইম যুৱক ভোটাৰ আছে তেওঁলোকৰ আজিৰ তাৰিখত যেটো দৰকাৰ এই দৰকাৰ পুৰাবলৈ আমাৰ বিপিএফ দল গৈ আছো। আমাৰ ফাৰ্ষ্ট টাইম ভোটাৰ বা 20, 18, 20, 21 বছৰৰ যিবিলাক ল'ৰা আছে ইয়াতে আমাৰ কৰ্মকৰ্তা আছে তেওঁলোকৰ এডুকেশ্যনৰ কাৰণে যিবিলাক দৰকাৰ হ'ব বিপিএফ দলৰ PMB CWC এইবিলাক সিদ্ধান্ত লোৱা হৈছে যে তেওঁলোকক কিদৰে আমি তেওঁলোকৰ ভৱিষ্যত জীৱনটো আগুৱাই লৈ যাবলৈ আমি বিপিএফ দলে সহায় কৰিব পাৰিম, আমাৰ চৰকাৰ আহিলে সহায় কৰিব পাৰিম। আমাৰ যিবিলাক যুৱক কৰ্মকৰ্তা আছে ইয়াতে তেওঁলোকে মানস চেৰফাঙৰ যুৱকসকলৰ প্ৰতিনিধিত্ব কৰিছে। তেওঁলোকৰ কাৰণে
আৰু মানস চেৰফাঙৰ যুৱক যুৱতীসকলৰ কাৰণে কি ধৰণৰ ব্যৱস্থা আমি লৈ তেওঁলোকক কৰ্ম সংস্থাপন দিব পাৰি, এটা ভাল জীৱন তেওঁলোকে কিদৰে জীয়াব পাৰি তাৰ প্ৰয়াস আমি কিদৰে কৰিম, বিপিএফ দলে কিদৰে কৰিছো তাৰ কাৰণেও আমাৰ ভালেখিনি কথা আজি ইয়াতে কোৱা হ'ব। এইবিলাক বিষয়ে আপোনালোকে আলোচনা কৰিব। মহিলাসকলৰ কাৰণে আজিকালিৰ ৰাজনীতিত বিশেষকৈ মহিলাসকলক বৰ বেয়াকে টাৰ্গেট কৰি লোৱা হয়। আজি আমাৰ এই মিটিঙত মহিলাৰ উপস্থিতি আৰু সমানভাৱে পুৰুষসকলৰ উপস্থিতিয়ে ইয়াক প্ৰমাণ কৰিছে যে কিদৰে ছাপৰ্ট বেছটো আমাৰ ইয়াতে আছে। মহিলাসকলৰ কাৰণে খুব ভাল বিপিএফ দলে প্ৰয়াস কৰিছে, সেইটো হ'ল 40 কোটি টকা চৰকাৰ অহাৰ লগে লগে প্ৰথম বাজেটত 40 কোটি টকা মহিলাসকলৰ কাৰণে দিয়া হ'ব। 40 কোটি টকা যদি দিয়া হয় প্ৰতিটো সমষ্টিত 1 কোটি টকাকে ভাগত পৰিব। আৰু 1 কোটি টকা যদি আমি মহিলাসকলৰ মাজত ভাল এটা প্ৰয়াসেৰে ভগাই দিব পাৰোঁ, বিশেষকৈ মহিলা আত্মসহায়ক গোটৰ জৰিয়তে যদি আমি ভগাই দিব পাৰোঁ 1 কোটি টকা এটা সমষ্টিত, তেতিয়াহ'লে প্ৰায় 500 আত্মসহায়ক গোটক আমি 20,000 25,000কে টকা দিব পাৰিম। ভাল হ'বনে নাই? আৰু বিশেষকৈ বিজেপি দলৰ যিটো ৰাজনীতি, অৰুণোদয় ৰাজনীতি, বৃক্ষৰোপণৰ ৰাজনীতি, এই ৰাজনীতিক আমি যুঁজ দি, আমাৰ মহিলা কৰ্মকৰ্তাসকলে যুঁজ দি মহিলাসকলৰ মাজত সোমাই বিপিএফ দলৰ যিটো এজেণ্ডা আছে, মহিলা আত্মসহায়ক গোটক ডাইৰেক্ট আৰ্থিক সাহায্য প্ৰদান কৰি মানে স্বাৱলম্বী কৰাৰ যিটো প্ৰয়াস আছে, এইটো এটা খুব ভাল প্ৰয়াস আমি লৈছো। আশা কৰোঁ আমাৰ সকলো মহিলাই ফিল্ডত গৈ এতিয়াৰ পৰাই আপোনালোকে আত্মসহায়ক গোটৰ নামবিলাক লিষ্ট কৰিব পাৰে। रायजोफोर कमल आजार बिथांनि सुंद' बिबुंथि लाखिनाय भिडिअ क्लिप्सखौ नायनानै नोंथांमोना मोनथिखाबाय। स' रायजोफोर दाना फैदों गुबुन मोनसे आपडेटआव। मुख्यमन्त्रीয়ে কৈছে যে তদন্ত তেখেতে নকৰে, চৰকাৰে নকৰে, তদন্ত আমি নিজে নিজৰ তদন্ত কৰিব লাগে। এই টেকনিকটো আমাৰ নাই, মানে নিজে নিজৰ তদন্ত কৰাৰ টেকনিকটো আমাৰ নাই। মানে কেনেকে নিজে নিজৰ তদন্ত কৰিব লাগে সেই সম্পৰ্কে কোনো মেথডলজি আমি নাজানো। মানে বোধহয় হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ তদন্তৰ মেথডলজি জানে, কাৰণ তেওঁৰ টাডা গোচৰৰ যিটো কেছ আছিলে, আপোনালোকে সকলোৱে জানে যে আমাৰ ঘৰৰ ওচৰতে এক্সটৰ্চনৰ কাৰণে যিটো ধৰা পৰিছিলে, তেওঁ পইচা তুলিবলৈ আহি আলফাৰ নামত পইচা তুলিছিলে, ধৰা পৰি তেওঁ যিটো মাৰ খাইছিলে, সেইটো তেওঁ নিজে নিজৰ তদন্তটো কৰাৰ কাৰণেহে থানাৰ পৰা চাৰ্জশ্বিটখিনি নাইকিয়া হৈ গৈছিলে আৰু কোৰ্টৰ পৰা তেখেতৰ চাৰ্জশ্বিটখিনি নাইকিয়া হৈ কেছটোৱে লাপাত্তা হৈ গৈছিলে। গতিকে নিজে নিজৰ কেনেকে তদন্ত কৰিব পাৰি সেই তদন্তৰ টেকনিকটো আমি নাজানো, হিমন্ত বিশ্ব শৰ্মাই জানে। আমাক হিমন্ত বিশ্ব শৰ্মাই যদি শিকাই দিয়ে আৰু সেইটো যদি নৈতিকতাৰ প্ৰশ্নৰ পৰা শুদ্ধ বুলি ভাবো, তেতিয়াহ'লে আমি সেইটো নিজে নিজৰ তদন্তটো কৰি চাব পাৰো। আৰু মুখ্যমন্ত্ৰীৰ ওপৰত যেতিয়া অভিযোগ উঠিছিলে যে উজান বজাৰত মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াক হত্যা কৰিছে তেখেতে, সেইটো গোচৰত তেখেতে জেল খাইছিলে, আৰু সেই জেল খোৱা যিটো গোচৰ, সেই জেল খোৱা গোচৰটোত গোটেই আপোনাৰ চাৰ্জশ্বিট কোৰ্টৰ পৰা আৰু থানাৰ পৰা নাইকিয়া কৰি দিছিলে হিমন্ত বিশ্ব শৰ্মাই নিজে। অৰ্থাৎ তেখেতে নিজে নিজৰ গোচৰ তদন্ত কৰি গোচৰৰ কাগজ পত্ৰবিলাককে তেওঁ নাইকিয়া কৰি দিছিল। এতিয়া তেনেকুৱা ধৰণৰ কিবা যদি নৈতিকভাৱে এনেকুৱা ধৰণৰ খুব সবল কিবা যদি পদ্ধতি তেখেতে আমাক দেখুৱাই দিব পাৰে, তেতিয়াহ'লে আমি তেনেকুৱা তদন্তটো কৰি চাব পাৰো, নিজে নিজৰ তদন্ত। আৰু এটা নিজে নিজৰ তদন্ত তেখেতক কৰা দেখিছো, সেইটো হ'ল তেখেতে কি কয়, এইটো এই চিট ফাণ্ডটো সাৰদা কেলেংকাৰী তেখেতৰ নামটো ওলোৱাৰ পাছত তেখেতে ৰাজসাক্ষী হৈ গ'ল। জানেনে ৰাজসাক্ষী মানে কি বস্তু? এইটো বৰ ভয়ংকৰ বস্তু। ৰাজসাক্ষী মানে হয় মই এই কেলেংকাৰীটোত জড়িত হয়, মই জানো, মোক আপোনালোকে জেলত নিদিব, মই কথাবিলাক কৈ দিম, চব কথাবিলাক সাক্ষী হৈ। এইটো হ'ল ৰাজসাক্ষী। গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে মই সাৰদা কেলেংকাৰীত জড়িত হৈ থকাটো হয়। এটি লিগেলি প্ৰুভড।
সেইকাৰণে তেওঁ জেলত নোযোৱাকে সাৰদা কেলেংকাৰীৰ পৰা বহুত মানুহ জেলত গ'ল, কিন্তু তেওঁ জেলত নোযোৱাকে এতিয়ালৈকে আছে। তেনেকুৱা ধৰণৰ নিজে নিজৰ তদন্ত কৰা কিবা কৌশল যদি আমাক শিকাই দিব পাৰে আৰু নৈতিকভাৱে সেইটো ঠিকে আছে বুলি ভাবিলে আমি সেইটো তদন্ত কৰি চাব পাৰো। উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী, লুই বাজাৰ কেলেংকাৰী, এইবিলাক কেলেংকাৰীটো হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ তদন্ত কৰি নিজকে যিধৰণে চাৰ্টিফিকেট দি আছে সেই কৌশলটো আমি এতিয়ালৈকে আয়ত্ত কৰা নাই। সেই কৌশলটো আয়ত্ত কৰিবলৈ মনো নাই, ইমান ভাল নৈতিকতা আমাৰ নাইও। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে প্ৰভু, আপোনাৰ কথাই এতিয়া অসমত শেষ কথা, আপোনাৰ কথাই এতিয়া আইন অসমত। গতিকে আপুনি যিহেতু ৰজা, আমি সকলোবিলাক প্ৰজা, প্ৰভু আমাক নৈতিকতা কি বস্তু এবাৰ শিকাই দিয়ক। প্ৰভু আপুনি নিজে নিজক কেনেকে তদন্ত কৰিব পাৰি আপুনি এবাৰ শিকাই দিয়ক, কাৰণ আপুনি কোৱা কথাটোৱে এতিয়া ভগৱানৰ বেদবাক্য, ভগৱানৰ বাক্য, আৰু আপুনি কোৱা কথাটোৱে এতিয়া ৰজাৰ বাক্য। আমি প্ৰজাবিলাকে চবে মানিবলৈ বাধ্য, কাৰণ আমি এখন হিটলাৰৰ দেশত বসবাস কৰিছো।